এইয়া বাহিৰত বৰ ৰ'দ দি আছে। এই ৰ'দ বতৰত ক'তো ওলাই যাব পৰা নাই। এই আমাৰ সোনা মানুহ অকলে অকলে খেলি আছে আজি। তাৰ বাবু দাদা আজি নাই অহা খেলিবলৈ লগত ছটা ভীম, চুটকি আৰু কালিয়াৰ লগত আমাৰ সোনা মানুহ খেলি আছে। ময়ো বেটীৰ লগতে শুই ল'লোঁ অলপ খেলোঁ বুলি। এয়া বেটীজনী খেলি আছে। এয়া তাই খেলি আছে। অ বেটা সোনা খেলি আছা ন তুমি? অঁ খেলি থাকা দেই। আজি বাবু দাদা নাই অহা তোমাৰ লগত খেলিবলৈ। অঁ ফালে গৈ আহোচোন কি বনাই আছে চাই আহোঁ। মাছ বনাইছো, মাছ চাওঁ চাওঁ লোকেল চাওঁ। মাছ। এইটো অঁ লোকেল ঘৰত মাছ ধৰিলো। এতিয়া বনাবা নেকি? ফ্ৰাইহে কৰিম এতিয়া। অঁ এইটো ফ্ৰাই কৰি পিনে বনাবা? অঁ অঁ টেঙা সানিবা নেকি? নেমু দি বনাম অঁ অঁ কি কৰি আছে বাৰু? এয়া মই দেখিছে আলু বাকলি গুচাই আছো। অঁ তাকে কি বনাবা এইটো? আলু পিটিকা বনাম ভাবিছো। অঁ আলু পিটিকাই ভাল লাগে খাই গৰম ভাতৰ লগত। অঁ আৰু মাছ ফ্ৰাই হৈছে। মাছ ফ্ৰাই কৰিছে। তো অঁ খাই অঁ চাওঁ ভাবিছো আৰু ন গৰমো লাগিছে এতিয়া একো বনাবও মন নাই যোৱা। ঠিক আছে বনাই থাকা দেই। হ'লে মানে মাতিবা আমি বাহিৰতে আছোঁ আৰু সোনা মানুহৰ লগত খেলি আছোঁ। খাব পাব আৰু। অঁ ঠিক আছে। কাৰেণ্টটো গুচি গ'ল ভিতৰত থাকিবই পৰা নাই সেইকাৰণে চবেই বাহিৰত ওলাই আহিলোঁ আৰু। এই টকৌপাতৰ চালি থকা বাৰাণ্ডা এখন আছে তাতে আমি চবেই ওলাই আহিলোঁ। এয়া মা এই সোনা মানুহ ঘূৰি দিয়া সোনা মানুহ খেলি আছিলে গৰমত থাকিব পৰা নাই সেইকাৰণে তাইও ওলাই আহিলে। অঁ সোনা মানুহ ওলাই আহিছে এতিয়া আমি বাহিৰতে আছোঁ আৰু কাৰেণ্টটো আহিলে সোমাম ভাত খাম আৰু সোনা মানুহৰ লগতে অলপ খেলিম। আজি ক'তো যোৱাই নহ'ল ইমান গৰম ক'তনো যাব। যদি ভিডিঅ'টো ভাল পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ যাতে ভাল ভিডিঅ' পাই থাকে।